আজি শনিবাৰ খাবলৈ হ'ল কাইলৈ খাম কি মইতো কাম বিচাৰি যাবই লাগিব অ মইনা মইনা দাদা তোৰ কি হৈছে ইমান যে চিঞৰি আছ মোক সোনকালে ভাত দে ইমান দিন আৰু ঘৰত বহি থাকিব নোৱাৰো দেই ঘৰত বহি থাকি খাম কি তই যাম বুলি ক'লেই নহয় নহয় দেখত কি হৈছে তই গম পাইছনে পাইছো তই নিজে ভাবিছাচোন মই বহি থাকিলে জানো ঘৰখন চলিব তোক বুজাব নোৱাৰো তোক বুজাই লাভ নাই ভাত খাই লহি ভাত খাই কলে যাও যাবি বৈ বৈ राम 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 कोने गेटখন খুলিলে ঐ ইস গৰু কুমাই গোটে ফুলগুপা খাব ওয়ালে মানুহপা শান্তি নাই তালে বেমাৰপা শান্তি নাই পুৰা ধৰিছেগে আৰু দেই বৰ দিগদাৰ মানে বাতৰিখনকে পঢ়োচোন আজি কি নতুন খবৰ আছে देखत जे की जे कोरोना पाले নহয় দে ইমান মানুহ মৰিছে ও শুনিছা দে মোক চাহ কাপ দিয়াচোন ও মইনা মইনা মই যা দে ঐ শুনচোন শুন মই শুনিছো বাটত পুলিচে পিঙা পিং দি আছে কিবা হলে মোক নকবি আকৌ হ'ব দে তই মোৰ কথা ইমান চিন্তা কৰিব নালাগে এইচোন সঁচাকেই গ'লগে কি হ'ব এতিয়া একো নহয় যা মই কামকেইটাকে কৰি লওঁ ও দাদাদেউ কিবা কাম আছিলে নেকি নাই ইয়াত মানুহ নাই যেনহে পাইছোঁ যাওঁ আগলৈকে যাওঁ ও মইনা মইনা কি কৰিছ ও কোন নো বহকচোন মই হেও ও শুন শুনি কি কৰি আছিলি কাপোৰ জপি আছিলো মই যে চিন্তা এটাত মৰিছো গম পাওনে তই কিহৰ চিন্তা নো কচোন ইয়াক বুজালেও নুবুজে ধনকাই কথা কোৱা নাই জানো ধনকা বাহিৰেনো আৰু আমাৰ ঘৰত কোন আছে কচোন ক কি কৰি আছে তই ইমান চিন্তাত মৰিছ ধনকাই কাম বিচাৰি গৈছে হয় নেকি ইটো এইটো বেয়া কাম কৰিছে ইটো যাব নালাগিছিল বাটত গোটেই পুলিচ পালে বিপদে হ'ব আৰু তই ৰখাব লাগিছিলে নহয় মই তাক ৰখালো কিন্তু সি মোৰ কথা নুশুনিলে তই চিন্তা নকৰিবি দেই মই তাক লগ পালে বুজাম বুজাবিচোন তই বুজালে হয়তো সি বুজিব পাৰে মই যাওঁ তেনেহ'লে নবহ নি নাই নবহ মই এনেই খবৰদাৰ ল'বলৈকে আহিলোঁ ঠিক আছে ঐ ৰচোন কি হ'ল চৰকাৰী সুবিধাবোৰ পাইছোঁ নহয় পাইছোঁ ৰেচন চাউল আনিলি নাই নাই যদি ধনকাই হয়তো আনি ল'বি ৰেচন চাউল বেছি নাই আকৌ জলদিকে আনিবি মই তাক ক'ম বাৰু মই যাওঁ দেই যা কি হ'লো তহঁতি পাচলি চাচলি পাইছ নি পাচলি সেইদিনাই অনা এইকেইদিন আকৌ বেপাৰীও যোৱা নাই নহয় এৰা মোৰ হাততো পইচা চইচাও নাই পাচলিও নাই ঐ বেয়া নাপাওঁ যদি ঢেকীয়া কচু বুটলিবলৈ যাবি নি বৈ মই ঢেকীয়া খাই খুব ভাল পাওঁ ব'ল ৰচোন মই কটাৰীখন লৈ আনো বৰ ধুনীয়া হালধি দেই মইনা শুনচোন হালধিকেইটা তহঁতৰ নি মই শুনিছোঁ নহয় হালধি আৰু গাখীৰ খালে শৰীৰৰ কাৰণে খুব ভাল হয় নি আৰু কৰোণা ভাইৰাছৰ কাৰণেও বৰ ভাল তহঁতি ৰাতিপুৱা আৰু গধূলি খাবি ঠিক আছে বাৰু বেয়া নাপাওঁ যদি মোকো কেইটকামান দিবি নি লৈ যা আকৌ আহোঁতে লৈ যাম বাৰু এতিয়া বল ল চোনচোনি ইয়াত ঢেকীয়া নাই কচুহে আছে কচুকে বুটলোগৈ কচুত যে আইৰণ থাকে তই গম পাৱ নাই পাওঁ আকৌ সেইকাৰণে মই মাজে মাজে কচু খাই থাকোঁ ময়ো খাই থাকোঁ কচু খালে বৰ ভাল জান ঢেকীয়া ইয়াতে আছে তই কিন্তু জোকলে ইমান ভয় কৰ দেই মোৰতো জোকলে বেলেগ ভয় লাগে দেই ঢেকীয়া কচু কেইডালমান হয় কেইদিনমানৰ কাৰণে চিন্তা নাই হয় আৰু বৰ ভাগৰ লাগে দেই হয় দেই বৈ এতিয়া ঘৰলৈ যাওঁ বৈ ও ৰাজটকাইদেউ কিবা কামত আছিলে নেকি তুইতো ধন নহয়নে
কি হ'ল ইমান যে চিঞৰি আহিছ? কিবা কাম বন আছিলে নেকি? কাম দুটামান আছিল, পিছে দিনকাল যিহে পৰিছে তই ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগিছিল নহয়। ঘৰৰ পৰা ওলাই নাহি কাম নকৰিলে ঘৰ চলিব কেনেকে? সেইটো পিছে হয়, তথাপিও বাৰু তই ৰেচন চাউলকেইটা আনিলি নে নাই? নাই অনা, আজি আনিমগৈহে। আন সোনকালে আনি ল। দোকানীয়ে আকৌ নাই বুলি ক'লেই নাই নহয়। এইটো বিপদত তই যদি মোক নেচাওঁ, মই যদি তোক নেচাওঁ কেনেকৈ হ'ব? আমি সমাজ পাতি আছোঁ কিয়? ৰ এই টকা কেইটা ল, দিয়ক ককাইদেউ। দাইল আলু আনি ল'বি। চাউল কেইটা হ'লেই এইকেইটা টকাৰে দাইল আলু আনি ধুনীয়াকৈ কেইদিনমান চলিব পাৰিবি। চুনি দেখোন এৰা, ই আকৌ কাম বিচাৰি আহিছে। এইটো সময়ত ই আকৌ কাম বিচাৰি আহিব নালাগিছিল নহয়, নহয় জানো চুনচুনি? হয় ককাইদেউ, মই ইহঁতৰ ঘৰলৈ এনে খবৰ এটা ল'বলৈ গৈছিলোঁ। মইনাই কৈছিল নহয় ই হেনো কাম বিচাৰিছে। আজিকালি যিহে দিনকাল, ই পিছে কাম বিচাৰি আহিব নালাগিছিল নহয়। এৰা, ঘৰৰ পৰা ওলাই নাহি কাম নকৰিলে ঘৰ চলিব কেনেকে? সেইটো পিছে হয় ধন। মই ভাবিছিলোঁ দাদা তই ইয়াত আছ বুলি। মইনা আছো না, তইও কথা কেইটামান বুজি লহি। কি কথানো ককাইদেউ? ককাইদেউ, ইহঁত দুটাক বুজাই দিয়াচোন যে কৰোণা ভাইৰাছৰ কাৰণে যে বন্ধ দিছে। ইহঁতে চাগে কৰোণা ভাইৰাছটো কি বুজিয়ে নাপায় চাগে। কোৱাচোন কোৱা ককাইদেউ, কৰোণা ভাইৰাছনো কি আমাক বুজাই কোৱা। শুন তেতিয়াহ'লে, প্ৰথমতে তহঁতি অলপ দূৰে থাক। শুন, বন্ধটোনো কিয় দিছে তহঁতি আগতে এবাৰ ভালদৰে জানি ল। কৰোণা হৈছে এটা মহামাৰী ভাইৰাছ। ই এজন মানুহৰ পৰা আন এজন মানুহলৈ অতি সহজতে বিয়পে। সেয়েহে আমি যিমান পাৰোঁ সিমান ঘৰতে থাকিব লাগিব। আৰু কিবা যদি জৰুৰী কামতো ঘৰৰ পৰা ওলাই যাবলগীয়া হয় তেনেহ'লে মুখত মাস্ক আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, নহয় জানো চুনচুনি? হয় ককাইদেউ। ককাইদেউ, কৰোণা হ'লে মানুহ মৰি যায় নি? কৰোণা দৰৱ নাই নেকি? কৰোণা দৰৱ এতিয়ালৈকে ওলোৱাই নাই অ'। সাৱধানাই হৈছে কৰোণাৰ মহাদৰৱ। মই ঘৰতে কেইখনমান মাস্ক বনাইছিলোঁ, তাৰে তহঁতি এখন ল। দোকানলৈ গ'লে বা জৰুৰী কামত বাহিৰলৈ গ'লে পিন্ধি ল'বি, নাপাহৰিবি। এতিয়াই পিন্ধি ল তহঁতি। মইনা, তই যে সুধিছিলি সকলো মানুহ মৰি নাযায়। 10 বছৰ তলৰ শিশু আৰু 65 বছৰ ওপৰৰ ব্যক্তিকহে এই ভাইৰাছে অতি সোনকালে পায় আৰু ইয়াৰে কিছুমান মৃত্যুমুখতো পৰে, নহয় জানো চুনচুনি? হয় ককাইদেউ, আৰু এটা কথা। কি কথা চুনচুনি? আমি যিমান পাৰোঁ সঘনাই হাত ধুব লাগে। চাবোনেৰে হাত নোধোৱাকৈ চকু, নাক, মুখত হাত দিব নালাগে আৰু চৰকাৰে কোৱা নিয়ম নীতিবোৰ মানি চলিব লাগে। মই কালি বাতৰি কাকতত পাইছিলোঁ নহয়, আমেৰিকা মানুহবোৰ অসাৱধান হোৱাৰ কাৰণে 80,000তকৈ অধিক মানুহ মৃত্যুমুখত পৰিছে। সেইকাৰণে আমি সাৱধান হোৱা অতি দৰকাৰ, নহয় জানো ককাইদেউ? এৰা, আমি যদি নিজে সাৱধান হৈ থাকোঁ তেতিয়া কৰোণা ভাইৰাছে আমাক একো কৰিব নোৱাৰে। আমি যদি সাৱধান হওঁ, অসম নহয়, ভাৰত নহয়, গোটেই পৃথিৱীখনেই বাচি থাকিব। ককাইদেউ, মই আজিহে বুজি পালোঁ কৰোণানো কি। ধন, তোক মই কৈছিলোঁ নহয়, এতিয়া গম পালি? ব'ল এতিয়া ঘৰলৈ। ব'ল, এই দিনকেইটা আমি ঘৰতে থাকিম, বাহিৰলৈ আৰু ওলাই নাহোঁ, ব'ল। ৰচোন ৰ। আজি আমি এটা প্ৰতিশ্ৰুতি লোৱা। কি প্ৰতিশ্ৰুতি ককাইদেউ? যে আজিৰ পৰা আমি ঘৰতে থাকিম, সুৰক্ষিত থাকিম, সাৱধানে থাকিম আৰু সামাজিক দূৰত্ব বজাই ৰাখিম, নহয় জানো চুনচুনি? হয় ককাইদেউ, আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আমাৰ ককাই কৈছিল নহয়, সাৱধানতাৰ মৰণ নাই। আমি সকলোৱে একেলগে কওঁ হা। সাৱধানতাৰ মৰণ নাই। নমস্কাৰ, মোৰ নাম শ্ৰী পিঞ্জল কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী বুলাঞ্চী বৰা। নমস্কাৰ, মোৰ নাম ভৈৰৱী খুৰাণ। আমি কৰোণা ভাইৰাছৰ ওপৰত এখনি সৰু নাটক আপোনালোকলৈ আগবঢ়াইছোঁ। নিজৰ প্ৰচেষ্টাত কিবা যদি ভুল হয় ক্ষমা কৰিব। ধন্যবাদ।